বন্ধু বান্ধৱীসকল আনন্দ মিশ্ৰ বুলি ক'লে অসমৰ সকলোৱে পৰিচিত এটি নাম। বৰ্তমান সময়ত নিজৰ কৰ্ম দক্ষতাৰে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী IPS বিষয়া। বৰ্তমান ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে এটি খবৰ। খবৰটো হ'ল তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হ'ব আনন্দ মিশ্ৰ। ফেচবুক, হোৱাটছএপ আদি মাধ্যমত আৰক্ষী বিষয়াগৰাকীৰ ফটো শ্বেয়াৰ কৰি বিভিন্নজনে তিনিচুকীয়ালৈ আদৰণিও জনাইছে। কিন্তু এই খবৰ কিমান সঁচা? ধুবুৰীৰ পিছত নগাঁও আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছতেই জিলাখনৰ অপৰাধ জগতত কঁপনি তুলিছিল আনন্দ মিশ্ৰই। বিশেষকৈ ড্ৰাগছৰ সাম্ৰাজ্যখনত আনন্দ মিশ্ৰই ত্ৰাসৰ সৃষ্টি কৰিছিল। বহু দাগী অপৰাধীক কাবু কৰিবলৈ সক্ষম হৈছিল IPS বিষয়াগৰাকীয়ে। এনকাউণ্টাৰৰ সন্মুখীন হৈছিল ইজনৰ পিছত সিজন অপৰাধী। কিন্তু ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ পিছতে বিতৰ্কৰ মাজত সোমাই পৰে বিষয়াগৰাকী। তদন্ত কমিটিয়ে কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ আৰক্ষীৰ ভুল বুলি কোৱাৰ পিছতে আনন্দ মিশ্ৰক নগাঁৱৰ পৰা গুৱাহাটীলৈ বদলি কৰা হয়। ইয়াৰ মাজতে মিশ্ৰক তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া খবৰে খলকনি তুলিছে ছ'চিয়েল মিডিয়াত। একাংশই কৈছে এয়া মিছা খবৰ। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তিনিচুকীয়া আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰু আনুষ্ঠানিকভাৱে তেওঁলৈ তেনে কোনো নিৰ্দেশ বা বাৰ্তা অহা নাই বুলি প্ৰকাশ কৰে। বন্ধুসকল, ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে আনন্দ মিশ্ৰক বৰ্তমান তিনিচুকীয়ালৈ ট্ৰান্সফাৰ কৰা হোৱা নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।